गौरेसर नोगोर आफादनि बानजायनायाव 1 अक्ट'बर एबा दिनै साखोन-सिखोन खालामनाय हाबाफारि लादों। गोदानै दाजानाय तामुलपुर जिल्लानि बेन्दोंआव थानाय गौरेसर नोगोराव साखोन-सिखोन खालामनाय हाबाफारि लादों गौरेसर नोगोर आफादनि बानजायनायाव। मख'नो गोनांदि दिनै साखोन-सिखोन खालामनाय हाबाफारिखौ फुंबिलिनि 10 रिंगायाव जागायनाय जायो। 1 घन्टा समनि थाखाय गौरेसर नोगोराव थानाय दाखोरफोरखौ साखोन-सिखोन खालामनाय जायो। बेनि अनगायैबो गौरेसर नोगोर आफादनि बेन्दोंआव थानाय गं 8 वार्डफोरावबो साखोन-सिखोन खालामनाय हाबाफारिखौ लानाय जायो। बे साखोन-सिखोन खालामनाय हाबाफारियाव बाहागो लायो बिटिआर हालामनि 30 नं गौरेसर बियाबनि एमसिएलए एबा गौरेसर नोगोर आफादनि मावख'गिरि मानबज्योति बरा, गौरेसर ब्लक लाइमोन गांखं इउपिपिएलनि आफादगिरि कदान्द बर', गौरेसर नोगोर फालांगि आफादनि गाहाय नेहाथारि सुरेन नार्जारी बिथांमोनजों लोगोसे गौरेसर नोगोर आफादनि बेन्दोंआव थानाय गं 8 वार्डनि सोद्रोमा बिथांमोनजों लोगोसे गौरेसर नोगोर आफादनि साफ्रोमबो मावफारिया एनजिअ आरो गौरेसर नोगोराव थानाय आफादफोरनि नुजाथिनायाव बे साखोन-सिखोन खालामनाय हाबाफारिया जानानै थाङो। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নিৰ্দেশ মৰ্মে যেহেতু আজি 1 ঘণ্টা স্বচ্ছতা হি সেৱা কাৰ্যসূচী আছিলে হিচাপে আমি গড়েশ্বৰ পৌৰসভাৰ উদ্যোগত আমি 8টা ৱাৰ্ডৰ কৰা হৈছিলে। আহি আমি মেঘা হিচাপে এই গড়েশ্বৰৰ বাছ ষ্টেণ্ডত লৈছিলোঁ। এই প্ৰগ্ৰামটো এতিয়া সমাপ্ত হোৱাৰ সময় আহিছে হিচাপে খুব ভাল লাগিল। গোটেইখিনি আমাৰ ৱাৰ্ডৰ স্বচ্ছতা হি সেৱা কাৰ্যসূচী প্ৰগ্ৰামটো চলিছে আৰু যিটো মানে কাৰ্যসূচী লেখক ল'ব লগা এটা কাৰ্যসূচী বুলি ক'ব লাগিব। তাৰ কাৰণে মই মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি ডিচিপ্লিন মেইনটেইন কৰি মানে চাফ চিকুণকৈ টাউনখন সজাই তুলিব লাগিব আৰু প্ৰতিটো দিশতে যিহেতু এটা মেইনটেনেঞ্চ কৰি পৰিয়াল চলাৰ দৰে টাউনখনো চলিব লাগিব। পৰিষ্কাৰকৈ মানে টাউনখন পৰিচ্ছন্নতা ৰাখি আমি টাউনখন নিব বিচাৰিছোঁ। তাৰ কাৰণে এই গড়েশ্বৰৰ মাষ্টাৰ প্লেন আমি লৈছোঁ, ড্ৰেইনৰ মাষ্টাৰ প্লেন লৈছোঁ। টাউনৰ অল 8টা ৱাৰ্ডলৈ এটা মাষ্টাৰ প্লেন কৰিছে। এইখিনি কাম 2 দিন পিছতে চলিব আৰু যিখিনি কাম আমাৰ ইয়াত হৈছে খুব মানে ভালেই হৈছে বুলি ক'ব লাগিব। এই এছঅ'পিডি হওক যিকোনো ফাণ্ডৰ দ্বাৰা আমি কাম চুকে কোণে গলিৰ পৰা ড্ৰেইনৰ পৰা কিছু কাম কৰিবলৈ আগবাঢ়িছোঁ। তাৰ বাহিৰেও আমি আমাৰ যিহেতু পাৰ্ক এখন নাই, গড়েশ্বৰ পাৰ্ক মিউনিচিপালিটিৰ পাৰ্ক এখন আমি বনাব গৈ আছোঁ মানে 24 বিঘা মাটিত। এতিয়া বৰ্তমান আমি ষ্টাৰ্টহে কৰিছোঁ হিচাপে যিখিনি আমাক আৰ্বান ডিপাৰ্টমেণ্টে পাব লগা আঁচনি সেইখিনি পাব বুলি আমি কৈছোঁ। বিশেষ আৰু ক'ব লগা নাই। ধন্যবাদ। ভাৰত চৰকাৰৰ পৰা স্বচ্ছতা হি সেৱা কাৰ্যসূচী লোৱা হৈছে। ইয়াৰে অংশস্বৰূপে আজি 1 অক্টোবৰ তাৰিখে 1 ঘণ্টা শ্ৰমদান কাৰ্যসূচী লোৱা হৈছিলে আৰু তেনেকৈ সমগ্ৰ দেশৰ লগতে আজি গড়েশ্বৰ পৌৰসভাৰ উদ্যোগতো গড়েশ্বৰ পৌৰসভাৰ এলেকাত আমি এই শ্ৰমদান কাৰ্যসূচী লৈছোঁ আৰু ইয়াতে মই সকলোকে ধন্যবাদ জনাইছোঁ। যিসকল এনজিঅ' পাব্লিক বা আমাৰ লোকেল ক্লাব আছে তেওঁলোকৰ পৰা আমাক পূৰ্ণ সহযোগ কৰিছে আৰু এই কাৰ্যসূচী সফল কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আহ্বান মানে আপোনালোকৰ এতিয়া ধৰি লওক যিটো আমি পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগিব সেইটোতো আমাৰ এটা কমন চেঞ্চ হয়। গতিকে ইয়াতে আহ্বান জনোৱাৰ কথাই নাহে, সকলোৱে নিজে এই বস্তুটো অনুভৱ কৰিব লাগিব যে আমি মানে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে আমি আগুৱাই যাব পাৰিম। গতিকে মই সকলোকে অনুৰোধ কৰোঁ যাতে আমি অকল এটা ড্ৰাইভৰ জৰিয়তে নহয়, এইটোৱে মানুহৰ মনত এটা নতুন মেছেজ যাওক। আমি নিজৰ পৰিৱেশটো নিজৰ ঘৰখন যেনেকৈ চাফ চিকুণ কৰি ৰাখোঁ আমি নিজৰ ওচৰৰ মানে যিখিনি পৰিৱেশ আছে সেইখিনি চাফা কৰি ৰাখিব লাগে। গতিকে এইটোৱে আহ্বান জনাওঁ।